ৰঙিয়াত জড়িত পৰকীয়া প্ৰেমৰ ঘটনাৰে জড়িত ৰেকিব আলীক আটক। শনিবাৰে ৰঙিয়াৰ পিতাম্বৰ হাটবছালিত সংঘটিত হৈছিল এক লোমহৰ্ষক ঘটনা। বদিৰ আলী নামৰ এগৰাকী ব্যক্তিক নিজ পত্নী পুত্ৰ আৰু প্ৰেমিকে মিলি পৰিকল্পিতভাৱে হত্যা কৰি ঘটনাক অন্য ৰূপ দিবলৈ চেষ্টা কৰিছিল। কিন্তু মৃতকৰ ডিঙিত আঘাতৰ স্পষ্ট চিন প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ৰঙিয়া আৰক্ষীক খবৰ দিয়াত উক্ত দিনাই পত্নী ছেমিমা আখতাৰক আটক কৰিছিল। পিছদিনা মৃতকক চোতালতেই কবৰস্থ কৰা হৈছিল। ঘটনাৰ পিছতেই পুত্ৰ আৰু প্ৰেমিকে পলায়ন কৰিছিল আৰু ঘটনাৰ 4 দিন অন্তত আৰক্ষীয়ে ৰেকিব আলীক আজি পুৱতি নিশা আটক কৰিবলৈ সক্ষম হয়। সম্প্ৰতি ৰেকিব আলীক ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতলৈ প্ৰেৰণ কৰা হৈছিল। উল্লেখ্য যে সম্প্ৰতি নিজ পিতৃ হত্যাকাৰী ৰমজান আলী বৰ্তমানেও পলাতক। ধৰা পৰিছে এতিয়া বিচাৰকসকলে বিচাৰ কৰি গোটেই জীৱন জেল নাইটোবা ফাঁচি লাগে আমাক, কাৰণ ন্যায় বিচাৰ লাগে। যিহেতু নমৰা জীৱ এটা এনেকৈ লগ হৈ পেলাই আমাৰ মোৰ ডাঙৰ ভাই ডাঙৰ কাকা আজি আমাৰ মাজত নাই, তাৰ যিহেতু কিমান হেঁপাহ আছিল নিজৰ সন্তান আৰু নিজৰ তিৰি মানুহলৈকে কেনে মাৰি পেলালে। গতিকে ফাঁচি দিয়ক, নহ'লে গোটেই জীৱন জেল দিয়ক, আমাক ন্যায় লাগে, আমি সেইটো ক'ব বিচাৰোঁ। মুকলি অসমখনত এনেকুৱা জঘন্য ঘটনা ঘনাই ঘনাই ঘটি আছে। আমি কেতিয়াও হেৰি নকৰোঁ, তেওঁক বিচাৰোঁ আৰু উচিত শাস্তি লাগে, আমাক ন্যায় লাগে। আমাক এনেকুৱা ন্যায় নালাগে যাতে আমাক টকা পইচা দিলে আমি শান্তি পাম, যি গৃহস্থ হৈ শান্তি পাম, সেইটো ন্যায় বিচৰা নাই। তাক যাৱজ্জীৱন জেল দিব লাগে, যাৱজ্জীৱন শাস্তি দিব লাগে, কাৰাদণ্ড এনেকুৱা হ'ব লাগে যাতে আমাৰ অসমত এনেকুৱা জঘন্য ঘটনা বাৰে বাৰে হ'ব নোৱাৰে। কেতিয়াও এনেকুৱা অসমত জঘন্য ঘটনা হ'ব নোৱাৰে, কেতিয়াও নোৱাৰে। আমি এনেকুৱা তাত যদি ফাঁচি হয় তেতিয়া সকলোৱে সজাগতা হ'ব, অসমৰ ৰাইজে এনেকুৱা দুখ লাগিছে। ঘনাই ঘনাই আমাৰ অসমত এনেকুৱা কুকাণ্ড চলিয়ে আছে। এই যাতে কুকৰ্ম এনেকুৱা ভৱিষ্যতত